মাছে পানীক গোটেই জীৱন ভাল পায়। এই কথা জানিও যে কাইলৈ মাছমৰীয়া আহিব আৰু জাল পেলাব। তেতিয়া পানী জালৰ মাজেৰে ওলাই গুচি যাব আৰু পানীৰ অবিহনে থাকি যাব মাছবোৰ। পানীৰ আশাত ছটফটাই ইনাই বিনাই মৃত্যুক সাৱটি ল'ব। মাছে গোটেই জীৱন পানীক ভাল পায় এই কথা জানিও যে মাছৰ অবিহনেও পানী বৈ থাকিব, মাছ থাকিলেও মাছ নথকাৰ পাছতো। মাছে তথাপিও আজীৱন পানীক ভাল পায় এই কথা জানিও যে মাছৰ মৃতদেহৰ সৈতেও পানী বৈ থাকিব। মাছে তথাপিও গোটেই জীৱন পানীক ভাল পায় এই কথা জানিও যে ইমান গভীৰ প্ৰেম প্ৰাণৰ ঘাতক হ'ব পাৰে। এই পৃথিৱীখনক পানীতকৈ বেছি এনে বুৰ্বক মাছবোৰৰ প্ৰয়োজন, আৰু এই মাছবোৰৰ দৰে নিস্বাৰ্থভাৱে কৰা প্ৰেমৰ প্ৰয়োজন।